নমস্কাৰ বন্ধুসকল, মোৰ নাম বিপ্লৱ আৰু আপোনালোকে চাই আছে বিজেডি টেক। গতিকে আজি মই আপোনালোকক দুটা হোৱাটছআপ ট্ৰিক্সৰ বিষয়ে ক'ম, যি দুটা বহুত ধুনীয়া অৱশ্যে ভাল ট্ৰিক্স। আচলতে এটা ট্ৰিক্সৰ বিষয়ে ক'ম আৰু এটা মই এপছৰ বিষয়ে ক'ম, আৰু এটা জানিবলৈ হ'লে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নম্বৰ 1 হ'ল, আপুনি যেতিয়া ইউটিউবত কোনো ধৰণৰ ভিডিঅ' চাই থাকে তেতিয়া কি হয় কেতিয়াবা হোৱাটছআপত মেছেজ আহি যাব পাৰে। গতিকেলৈ আপুনি হোৱাটছআপৰ মেছেজটো দিবলৈ যাওঁতে আপুনি ইউটিউবটো মিনিমাইজ কৰিবলগীয়া হয় বা কাটি দিবলগীয়া হয়। দেন আকৌ হোৱাটছআপত গৈ মেছেজৰ ৰিপ্লাই দিব লাগে। যদি তেনেকুৱা কৰিব নালাগে তেনেহ'লে আপুনি এটা কাম কৰিব লাগিব। আপুনি হোৱাটছআপত যাব, হোৱাটছআপত গৈ আপুনি ছেটিংছলৈ যাব। মই ছেটিংছটো অন কৰি থৈছোঁ। গতিকে ছেটিংছত গৈ আপুনি ন'টিফিকেশ্যন অপশ্যন বুলি এটা আছে, ন'টিফিকেশ্যনত ক্লিক কৰিব। ন'টিফিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি দেখিব যে পপ আপ ন'টিফিকেশ্যনত আপুনি ক্লিক কৰিব। দেন অলৱেজ শ্ব' পপ আপত ক্লিক কৰিব। আৰু এইটোৰ পৰা কি হ'ব, যেতিয়া আপুনি কোনো ধৰণৰ ভিডিঅ' চাই থাকিব ইউটিউবত, তেতিয়া কোনোবাই যদি মেছেজ কৰে তেনেহ'লে আপোনাৰ মেছেজটো ডাইৰেক্ট ইউটিউবৰ ডিছপ্লে হ'ব ফ্ৰণ্টত। দেন আপুনি তাৰ পৰাই মেছেজটো ৰিপ্লাই কৰিব পাৰিব। দেন ছেকেণ্ড টিপছটো হৈছে যে আপুনি যদি কোনো ধৰণৰ ইম'জি ৱৰ্ড লিখি বন্ধুসকলক শ্বেয়াৰ কৰিব বিচাৰে বা চেণ্ড কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব, যাৰ নাম হৈছে ইম'জি আৰ্ট। এটা আপুনি প্লে ষ্ট'ৰত ডাউনলোড কৰিব পাৰিব। ইম'জি আৰ্ট বুলি চাৰ্চ কৰিলে আপুনি পাই যাব। এতিয়া মই আপোনাক দেখুৱাই দিছোঁ ইম'জি আৰ্ট কি হয়। ঠিক আছে, আপুনি তিনিডাল লাষ্ট দেখিছে, সেই তিনিডাল ক্লিক কৰিব। দেন দেখিব যে ইয়াত বহুত ধৰণৰ আছে, এনিমেল আছে, লভ আছে, ফান আছে। কোনো ধৰণৰ ক্লিক কৰিব পাৰিব। দেখিছে নহয়, এতিয়া আপোনাক এনেকৈ শ্ব' কৰিব যি লাগে। আৰু যদি আপুনি কোনো ধৰণৰ ইম'জি টেক্সট লিখিবলগীয়া হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। দেন ইয়াত আপুনি ইম'জি টেক্সটত কিবা লিখিব পাৰে, হাই, হেল্ল'। নৰ্মেল হ'লে এইটো নৰ্মেল হ'ব। ইম'জি এভৰি নৰ্মেল হ'লে আপোনাক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ হ'ব। হাই নৰ্মেল হ'লে নৰ্মেল হ'ব। ইম'জি এভৰিথিং কৰিলে হাই এনেকৈ দেখুৱাই দিব, আৰু তেনেকৈ আপুনি হোৱাটছআপত চেণ্ড কৰিব পাৰিব। হোৱাটছআপ গৈ তেনে আপুনি চেণ্ড কৰিব পাৰিব। ঠিক আছে। দেন ছেকেণ্ডটো আহিলে আপুনি ইম'জি ৱৰ্ড চেণ্ড কৰিব পাৰিব। ইম'জি ৱৰ্ড হাই মই দি দিছোঁ। দেন ইয়াত ছেকেণ্ড কৰিব পাৰিব তুমি, আপোনালোকে অপশ্যন দিছে ইয়াত হাৰ্টটো ব্লিংকিং কৰি আছে যে, তাত ক্লিক কৰিব। দেন আপোনাৰ মন ইচ্ছাই যি দিব পাৰে তাক দিব পাৰে। মই এইটোকে দি দিছোঁ। নেক্সট এইটো বেকগ্ৰাউণ্ডটো ইম'জি আপুনি চেঞ্জ কৰিব পাৰিব। গতিকে নেক্সট ইম'জিত ক্লিক কৰিব। ইম'জিত ক্লিক কৰাৰ লগে লগে হোৱাটছআপত আপোনাক শ্বেয়াৰ কৰিবলৈ ক'ব, আপুনি তেনেকৈ হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে। হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে। বহুত ধুনীয়া এপ, আপুনি এইটো এপ ডাউনলোড কৰি লওক। আৰু ফান আচলতে বহুত ভাল আচলতে। ঠিক আছে, এই দুটাই ট্ৰিক্স ক'লোঁ। যদি আপোনালোকে আৰু এনেধৰণৰ ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন বহুত টেক ভিডিঅ' আহিবলৈ আছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, দেন ছাবস্ক্ৰাইবটো কৰিবই।